আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে যদি পেজটো ফ'ল' কৰিব, ইউটিউবত চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এঘৰ দুখীয়া ঘৰ মানুহে এটা বেমাৰক লৈ কিদৰে যন্ত্ৰণা ভুগিব পাৰি তাৰে ওপৰত ভিডিঅ'টো আৰম্ভ কৰা হৈছে। টকাৰ অভাৱত উন্নত চিকিৎসা নোহোৱাৰ বাবে এঘৰ দুখীয়া মানুহে বেমাৰী অৰ্থাৎ মাক সন্মুখত লৈ কিদৰে থাকিব লগা অৱস্থা হৈছে তাকে অলপ দেখুৱাওঁ বুলি আপোনালোকক আগত ভিডিঅ'টো দাঙি ধৰা হৈছে। কিবা ভুল হ'লে ক্ষমা কৰিব, কাৰণ ভিডিঅ' এনেকৈ আপলোড দি পোৱা নাই আজিলৈকে। এইটো প্ৰথমতে ভিডিঅ'। ৰাতিপুৱাই ওলালোঁ, মাৰ ফোন আহিল যে মাৰ গা বেছি বেয়া আৰু গৈ আছোঁ আমি মাৰ ওচৰলৈ। এনেদৰে কাকৰ পথাৰ পালোহি, অলপ বজাৰত সোমালোঁ, বস্তু অলপ ল'লোঁ। আমাৰ ল'ৰাটো এনেকৈ চাই আছে, এনাই গ'লে কি নিব চাই আছে। সৰু ল'ৰা নাজানে একো, বস্তুবোৰকে নাচায় কি কৰে। আৰু এনেদৰে নখপালিচ এটা উঠাই এনাই গ'লে নিম বুলি ভাবিছে। বজাৰত সোমাই বস্তু অলপ লৈ হৈ গ'ল। ভাবিলোঁ কিবা এটা খাই লওঁ, খৰধৰকৈ আহিলোঁ যিহেতু একো খোৱাটো নহ'ল। আৰু মায়ে যিহেতু বেমাৰ, একো খাব নোৱাৰে, জুচ এটা ল'লোঁ মাৰ কাৰণে। এনেদৰে টঙনা ষ্টেচন পালেহি, আমাৰ ল'ৰাটো গাড়ীত বহিলে। যাম এতিয়া আমি মাৰ ওচৰলৈ, আৰু আহি পালোহি। এয়া মাৰ ঘৰ। মা বেমাৰ যিহেতু, মা এনেদৰে বিচনাত পৰি আছে দেউতাৰ সন্মুখত থাকি। কৰিবনো কি, দিন হাজিৰা কৰা মানুহ এনেদৰে নাথাকি। ঈশ্বৰৰ কৃপাত বেমাৰটো ভাল হ'লে হয়। বহুত ডক্তৰকো দেখুওৱা হৈছে, গাঁৱলীয়া ঔষধ পাতিও দিয়া হৈছে, তথাপিও ভাল কৰিব পৰা নাই। যিহেতু বেমাৰ কেঞ্চাৰ বুলি কৈছে, ইমান এটা ডাঙৰ বেমাৰ, দিন হাজিৰা কৰা মানুহে কিদৰে ভাল কৰিব পাৰি তাকে অলপ দেখুৱাওঁ বুলি ভাবিলোঁ আপোনালোকক।